সো ডিম্পুদা আমাৰ যিমান মিচিং ইউটিউবাৰ আছে আপোনাৰ পৰা কিছুমান কথা জানিব বিচাৰিব আপুনি একো অংকুশ নকৰাকৈ ক'ব হয়তো কিবা ভুল কাৰণে কিবা সুধি দিবও পাৰে আমি আগতে আপোনাক জনাই লৈছোঁ আমাৰ নিজৰ বুলি ভাবি ভুলবোৰ ক্ষমা কৰি দিব তো আপুনি তাল্লা হম দে কৈছেন আৰু আমাৰ এলেকাটোৰ বিষয়েও বা কেনে পায় আমাৰ মিচিং সমাজক বিশেষকৈ মিচিং মানুহখিনিক কেনে পাইছে বা আগতেও আপুনি নিশ্চয় পাইছে চাগে খুব সহজ সৰল বুলি আমি নিজকে ভাবোঁ বা আনেও কয় কিন্তু সেইটো কিমান দূৰ সঁচা আমিও নাজানো এই গোটেইখিনি কথা আমি আলোচনা কৰিম আমাৰ প্ৰথম 3টা লাইনত আমাৰ মিচিং ইউটিউবাৰ আছে মিচিং ইউটিউবাৰ যিমান আছে তাৰপিছতো আছে আমি ক্ষমাৰ প্ৰাৰ্থী আমি বহিবলৈ সুবিধা দিব পৰা নাই আৰু আজি বতৰো বেয়া বাহিৰত মানুহবোৰ থিয় হৈ থাকিব পৰা নাই চব ভিতৰলৈ আহি গৈছে গতিকে আমি পোনপ্ৰথমে অলপ পলম হোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ গতিকে আমি এতিয়া আমাৰ ছেশ্যনটো আৰম্ভ কৰিব বিচাৰিছোঁ তলো মাপটোকে লুপালিক দিওঁ Laluka tak mana kueson dulu insya tak sanggela. Jadi tu kalau main kita puma, so tak sanggela, akak kop tak mulai. Protokol saya tanya. Pun protokol kueson tu amar falor pera uthapon koribo bisariso amar association falor pera. Protokol kotha amar এইখন গাঁৱলৈ আহি কেনেকুৱা লাগিছে আৰু কেনে পাইছে আমাৰ সমাজক সকলোকে আপুনি নমস্কাৰ এটা দি সম্ভাষণ জনাই লওক হেল্ল' হয় হেল্ল' নমস্কাৰ বা ভিডিঅ' ষ্টাইলত কৈছোঁ হেল্ল'টো তো সঁচাকৈ মানে হেল্ল' তো সঁচাকৈ মানে ইমান আশা কৰা নাছিলোঁ বহুত বেছি ভাল লাগিছে যে আজি পাঁচবাৰ হ'ল মিচিং ইউটিউবাৰ ছেশ্যনে ইমান ধুনীয়াকৈ পাতি আহিছে আৰু দাদাই যেনেকুৱাকৈ ক'লে সঁচাকৈ মিচিং মানুহখিনি বহুত সহজ সৰল বা মই মাজুলী গৈ থাকোঁ তাত মিচিং ফ্ৰেণ্ডো আছে মোৰ তো গৈ থাকোঁ মানে মজা লাগে কিবা এটা খানা হওক এতিয়া ভাত খালোঁ কি মজা খানা মানে একদম পেট চেট ঠাণ্ডা পৰি গৈছে আৰু অলপ বৰষুণে মানে প্ৰব্লেম দিলে কিন্তু ইয়ালৈ আহিম বুলি আহিছোঁ যোৱাকালি আহিছোঁ আহি পিনে ইয়াতে আছোঁ গগামুখত আৰু আজি ইয়ালৈ আহিলোঁ আৰু বাকী মইতো ইয়াত মানে কি ক'ম আৰু মোৰ ভিডিঅ' চাই ন সকলোৱে নিশ্চয় এতিয়া ভিডিঅ'ত যদি কিবা কোৱা নাছিলোঁ আপোনালোকে এনি কুৱেশ্যন মোক ইয়াত সুধিব পাৰে দাদাই ক'লে যে এইটো মানে কুৱেশ্যন এনচাৰ কৰা সেই তো যিকোনো আপোনালোকৰ মনত অহা যিকোনো কুৱেশ্যন মোক সুধিব পাৰে মাত্ৰ বাৰু মিচিং ভাষাটো মই বুজি নাপাওঁ অলপ চেষ্টা কৰি আছোঁ বুজিব কিন্তু বাৰু যদি যিকোনো কুৱেশ্যন সুধিব পাৰে আৰু পুনৰ একবাৰ মিচিং ইউটিউব এছ'চিয়েশ্যনক বহুত বহুত ধন্যবাদ যে ইমান মানে মৰমেৰে ইয়ালৈ নিমন্ত্ৰণ কৰি আনি এনেকুৱা এটা পৰিৱেশ দিয়াৰ কাৰণে আৰু ইমান আৰু এই গাঁওখন মই মানে বৰষুণ আহি আছিলতো তো একবাৰ ফুৰি আহিলোঁ গাঁৱৰ মাজেৰে তো গুগল মেপ মাৰি দিলোঁ এই পথাৰৰ মাজেৰে এইফালে লৈ আহিছিল আৰু এনেকৈ গৈ পিনে আৰু আহিব একবাৰ তো বহুত বহুত ভাল লাগিল ইয়াৰ আহি এতিয়া আপোনালোকে যোনে কুৱেশ্যন কৰে এটা মাইক দিব মোক হওক ৰীণাবেলি বাঘ হওক আৰু পুনম চাগে আহি আছে কিবা সুধিব ইচ্ছা কৰিলে সুধিব পাৰে আৰু আশা কৰিছোঁ যে যাতে ভৱিষ্যতলৈকেও এনেকুৱাকৈ মিচিং ইউটিউবাৰ এছ'চিয়েশ্যনৰ এনেকুৱা মিটআপ পাতি থাকে ধন্যবাদ আমাৰ এজন আহিছে ডিম্পুদা পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ আপোনাৰ আমাৰ নমস্কাৰ তো মই বাৰু বহিয়ে ক'ম বাৰু তো আপোনাৰ বহুত ডাঙৰ বিগ ফেন হয় আপোনালোকৰ ভিডিঅ' চাই আমি শিকিছোঁ আজি ফাইনেলি কালাৰ লগ পাই বহুত ভাল লাগিছে ত' আপোনাৰ পৰা মই নৰ্মেলি আৰু আপোনাৰ লভ ষ্টৰী সুধিব বিচাৰিছোঁ আপুনি কেতিয়া বিয়া পাতিব অলপমান আগত যাওঁ নেকি বহুতে মানুহে চেষ্টা কৰি আছে এইকেইদিন So, love story বিষয়ে আপুনি দুআষাৰ কৈ দিলে ভাল লাগিব মানে আপোনাৰ পৰা মই নলেজ শিকিছোঁ থেংক ইউ love story বিষয়ে দুআষাৰ
বিয়াটো মেইন বিয়াটো হৈছে মানে এটা পাৰ্চনেল বস্তু না, একো ধৰণে বয়স লৈ পাতা নাযায়। কিছুমানে ধৰক আপোনাৰ 18-19 বছৰতো পাতি দিয়ে, ঘৰত ধৰক কোনো নাই, বিজনেছ পাতি পুৰা চলি আছে, চাকৰি বাকৰি পাইছে, আৰু কিছুমানে অলপ দেৰিকে পাতে। তো মই অলপ দেৰিকে পাতিম বুলি ভাবিছোঁ, ইমানো দেৰি নহয়, 2-3 বছৰমান আৰু মোৰ কিমান হ'ল বৰ্তমান 27 মানে হ'ল আৰু। তো ধৰক 30ৰ আগত বা 30-31 মানত পাতি দিম দিয়ক আৰু কইনাটো মানে লিষ্টখন আপডেট হৈ আছে, এতিয়ালৈকে ফিক্স হোৱা নাই, ফিক্স হোৱাৰ লগে লগে এটা পাতি দিব লাগিব। হাত দাঙি আছে, মই প্ৰথমে মাইকটো দিব বিচাৰিছোঁ। মানে মই যিবিলাক কুৱেশ্যন সোধে মানে ভিডিঅ'টো লগাই দিম আৰু তো এতিয়া কুৱেশ্যন এনচাৰ হ'ব, মোকো সুধিব, লীনাবেলি বাক সুধিব, পুনামক সুধিব, আৰু এতিয়া প্ৰথম কুৱেশ্যন সুধিব। প্ৰথম কুৱেশ্যন। নমস্কাৰ দীপুদা, আপোনাক মিচিং ইউটিউবাৰ মিটাবলৈ ৱেলকাম জনাইছোঁ। প্ৰথমতে মই আপোনাক দুটামান প্ৰশ্ন সুধিম ইউটিউব প্লেটফৰ্মৰ লগত জড়িত। 1 নম্বৰতে মই সুধিব বিচাৰিছোঁ, যিসকল উঠি অহা ল'ৰা ছোৱালী আজিকালি বৰ্তমান প্ৰায় দেখোঁ, যদি 20জন ল'ৰা ছোৱালী গোট খাই তাৰ মাজৰ পৰা 5জন ইউটিউবাৰ বা 10জন ইউটিউবাৰ ওলাব, এই ক্ষেত্ৰত আপুনি এটা পজিটিভ মেছেজ কি দিব বিচাৰে? হাই নমস্কাৰ। মানে এখেতে সুধিছে যে আজিকালি বেছিভাগ ল'ৰা ছোৱালীয়ে ইউটিউব কৰিব বিচাৰে। ভালো বাৰু কৰাটো, কাৰণ ইউটিউবটোতো কাৰো আৰু তেনেকুৱা পাৰ্চনেল সম্পত্তি নহয়, সকলোৱে কৰিব পাৰে, সকলোৰে মোবাইলৰ আগফালেও কেমেৰা আছে, পিছফালেও কেমেৰা আছে, কিন্তু মানে তাৰ ভিতৰত সোমাই যাব নালাগে। মোৰ মতে চেষ্টা কৰিব লাগে ইউটিউবত, যদি আপোনাৰ কিবা এটা স্কিল আছে, খানা বনাব পাৰে, ব্লগিং কৰিব পাৰে, কিন্তু ঘৰৰ সকলো কাম বাদ দি বা অনলি ইউটিউবটোকে মানে সেয়া যেনেকৈ মই ইউটিউবো কৰি আছোঁ, তাৰ লগতে আগতে স্কুলতো পঢ়াই আছিলোঁ, আৰু লগতে এতিয়া ধৰক আমি এখন দোকানো আছে বাইকৰ, মিন্ময় আৰু মোৰো দোকান আছে, গম পাইছে, আৰু লগতে আমি বেলেগ বেলেগ কামো কৰি আছোঁ, লগতে ইউটিউবো কৰি আছোঁ। সেনেকুৱাকৈ অনলি ইউটিউবটোকে নলৈ বেলেগো কৰিব লাগে, আৰু লগতে ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, আজিকালি মানে অনলি ইউটিউবাৰ নহয়, ইউটিউবাৰ ৱৰ্ডটো মানে কেনেকুৱা, আজিকালি ভিডিঅ' ফেচবুকতো দিওঁ, ইউটিউবতো দিওঁ, ইনষ্টাগ্ৰামতো দিওঁ, তো ক'বা গেলি মোবাইলত ভিডিঅ' কৰা মানুহ আৰু আমি তো সকলোৱে কৰিব চেষ্টা কৰিব লাগে, কিন্তু ইমান বেছি সোমাই যাব নালাগে আৰু। ছেকেণ্ড কুৱেশ্যনটো দীপুদা, আমি যেতিয়া ইউটিউবৰ লগত জড়িত, তাতে এটা ভিডিঅ' যদি আপলোড কৰোঁ, আমাৰ এটা নিৰ্দিষ্ট স্কিল থাকিব লাগিব। প্ৰত্যেকজন ইউটিউবাৰৰ কণ্টেণ্ট একে নহয়, চবৰ এটা বেলেগ বেলেগ স্কিল থাকে, হয়। এই স্কিল বা সেই কণ্টেণ্টৰ ওপৰত যেতিয়া আমি ভিডিঅ' আপলোড কৰোঁ, আপলোড কৰাৰ পিছত যদি 100টা কমেণ্ট থাকে, 100টা কমেণ্টৰ ভিতৰত 99 মানে 100টাৰ ভিতৰত যদি 99 মেছেজ যদি উদ্যোগে আমাক এনকাৰেজ কৰে, তেতিয়া আমি ভাল লাগে। যেতিয়া 100টাৰ ভিতৰত যদি এটা কুৱেশ্যন নেগেটিভ ইম্পেক্ট কৰে, তেতিয়া আমি এই মেছেজটো কেনেদৰে ইগন'ৰ কৰিব লাগে, আমাৰ উঠি অহা যুৱ প্ৰজন্ম ইউটিউবাৰসকলক এই ক্ষেত্ৰত অকণমান জনালে ভাল পাম। হয় হয়, মানে এখেতে সুধিছে যে যেতিয়া কমেণ্টত গালি চালি দিয়ে তেতিয়া মনটো কেনে লাগে। মনটো মানে সঁচাকৈ বেয়া লাগে, কাৰণ ইমান কষ্ট কৰি ভিডিঅ' বনোৱা যায়, আৰু মোৰ লগতো এইবিলাক হৈ থাকে, কাৰণ সকলোকেতো সুখী কৰিব নোৱাৰোঁ আৰু চবেইতো বস্তু ভাল নাপায়, কিন্তু যদি এটা কমেণ্ট চাব লাগে যে সঁচাকৈ যদি মানে কমেণ্ট, বেয়া কমেণ্ট দুটা কাৰণত আহিব পাৰে। এটা সঁচাকৈ আমি কিবা এটা বেয়া কাম কৰিছোঁ, যে ধৰক এখন মিঠাইৰ দোকান দিছোঁ, সঁচাকৈ ঘাটিয়া মিঠাই মানুহক খুৱাই আছোঁ, তেতিয়া গালি দি যাবই, আৰু সেই গালিটোক আমি একচেপ্ট কৰি ভাল মিঠাই বনাব চেষ্টা কৰিব লাগে। আৰু নেক্সট আছে কিছুমানে মানে জ্বলে, কিছুমানে মানে এনেই বনি থাকে, গালি দিবলৈ এটা, তো সেইটোক ইগন'ৰ কৰিব লাগে, কিন্তু গালিৰো কিছুমান পজিটিভ নিগেটিভ আছে বুলি ভাবোঁ আৰু। লগতে দীপুদা, আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ, কিছুমান ভিডিঅ'ত একেবাৰে ভিউজ নাথাকে, এইবিলাক যদি ভিডিঅ' চাওঁ, আমি ৰিভিউ কৰোঁ, তেতিয়া আমাৰ ডিমটিভেট হৈছে, আমি নেক্সট টাইম ভিডিঅ' বনাবলৈ ইচ্ছা নোযোৱা হয়। এনে ক্ষেত্ৰত আমি কেনেধৰণৰ কনচিষ্টেঞ্চি ৰাখি থাকিব লাগে, আৰু লগতে আপুনি যে বিভিন্ন ক্ষেত্ৰত, মই প্ৰায় এমাহমানৰ আগত চাইছোঁ, ৰামায়ণৰ কথাটোক লৈ আপোনাৰ এটা ডাঙৰ কণ্ট্ৰভাৰ্চি হৈছিলে আপোনাৰ লগত, এই চিটুৱেশ্যনটো আপুনি কেনেকৈ ফেচ কৰিছে, তাৰ মানে যদি আমিও ইন ফিউচাৰ তেনেধৰণৰ যদি চিটুৱেশ্যন ফেচ কৰিবলগীয়া হয়, আমি এই চিটুৱেশ্যনৰ পৰা কেনেধৰণে আমি ওলাই আহিম, এই ক্ষেত্ৰত আপুনি অকণমান জনাব। লাষ্ট কুৱেশ্যন আছিলে। ঠিক আছে, মাতিব লাগে, মানুহটো কম, মানুহটো কৈয়ে আৰামছে বান্ধি যাব লাগে, আৰু ভিউজৰ কাৰণে ইমান লাগিব নালাগে, ভিউজ মাৰো বুলি
এটা কথা ভাবক যেতিয়ালৈকে ইউটিউব থাকিব তেতিয়ালৈকে আপোনালোকৰ ভিডিঅ'খিনি তাতে থাকিব তো বুঢ়া হ'লে যেতিয়া আপুনি বুঢ়া হ'ব চাব পাৰিব এই জছত ভিডিঅ' বনাইছিলোঁ মই যেতিয়া বুঢ়া হ'ম যদি ইউটিউবটো বাচি থাকে চাব পাৰিম এই জছত এনেকুৱাকৈ গগামুখ গৈ পিনে বুঢ়া মিচিং এনেকুৱা মানুহ আহিছিলে মোৰে কেনে এটা ভাল লাগিব তো নিজৰ কাৰণেও ভাবি পিনে ভিউ বাদ দিয়ক এনেকুৱাকৈ কাম কৰি যাব লাগে তেতিয়া অট'মেটিক ভিউ আহিব মানুহে চাই ভাল পাব আৰু এইটোৱে আৰু মই ইমান নাজানো লাষ্ট কুৱেশ্যন ডিম্পুদা আমাৰ বেছি ইউটিউবাৰৰ আপোনাৰ ফালৰ পৰা এটা মেছেজ দি দিয়ক আমাৰ ছ'চিয়েল মিডিয়া ইউজ কৰা সকলৰ কাৰণে অভিভাৱক হৈ আপুনি ইউটিউবাৰৰ এজন অভিভাৱক এজন সুদক্ষ ইউটিউবাৰ হিচাপে এটা মেছেজ দি দিয়ক মই একো নহয় থেংক ইউ মই জাষ্ট নৰ্মেল ভিডিঅ' কৰি আছোঁ আপোনাৰ লগত দৰে আৰু চেষ্টা কৰি আছোঁ সদায় বেলেগ বেলেগ যাতে মানুহক ৰস দিব পাৰোঁ সেইটোৱে আৰু থেংক ইউ থেংক ইউ এক ছেকেণ্ড তোমাৰ নামটো কি এতিয়া লীনা কাকো দিব ন Rasna Kumba. ঠিক আছে ৰাজনব Rasna Kumba. ৰাজনা উম্বা Kumba. ওকে তো নেক্সট কুৱেশ্যন সুধিব মোৰ নামটো কওঁতে ভুল হ'ব পাৰে ৰাজনা কুম্বা ওকে এইটো এটা মিচিং নাম তো মিচিং ভাষাটো মানে অলপ চেষ্টা কৰি আছোঁ শিকিবৰ কাৰণে আৰু অলপ পাৰা আৰু বেছি টাইম নালাগে তো কুৱেশ্যনটো শুনাচোন हेलो मेरा नाम है रासना कुमार फ्रॉम अरुणाचल प्रदेश मिनिस्टर से ग्रेस और मैं क्लास 11 अभी कंप्लीट किया है हेलो सर वेलकम हमको मिसिंग ड्राइव में फर्स्ट ऑफ ऑल मैं आपको आई वांट टू आस्क यू वन क्वेश्चन यूट्यूबर का मेन मतलब क्या है यूट्यूबर का मेन मतलब वो मोबाइल में जो वीडियो आता है ना यूट्यूब ऐप खुलने से वही है मतलब अच्छी तरह से बोलता हूँ क्या बोलो यूट्यूबर का मेन मतलब क्या है ना वो तो यूट्यूब एक मोबाइल में ऐप आता है ना गूगल की तरफ से उसमें हम लोग वीडियो बनाते हैं और जो वीडियो बनाते हैं उन सब लोगों को यूट्यूबर बोलते हैं बोलिए बस ऐसे मजा कर रहा हूँ आप बता दीजिए क्या बताऊँ नहीं अकॉर्डिंग टू मी यूट्यूबर का मतलब ना वो लोग अपना नॉलेज को शेयर करना अच्छाई बुराई को दिखाना और अपना ड्राइव यहाँ पे सोसाइटी को आगे ले जाना यस राइट मैंने ओके तो सबका मोबाइल में आगे पीछे कैमरा है उस कैमरा से खुद को दिखाना खुद का कुछ काम को दिखाना वही है यूट्यूबर का मतलब ओके थैंक यू মোৰ কুৱেশ্যনটো হৈছে এটা ইউটিউব চেনেল গ্ৰ' কৰিবলৈ কি ফ'ল' কৰিব লাগে আৰু কি কাম কৰিলে এটা ইউটিউব চেনেল গ্ৰ' কৰিব পাৰিব কি নাম আছিলে আৰ জে দলে তো আৰ জে দলে সুধিছে যে এটা ইউটিউব চেনেল কেনেকৈ মানে সেই কৰিব পাৰি আৰু বেছি মানে চোৱা কৰিব পাৰি তো মোৰ মতে ভাল ভিডিঅ' দিব লাগে আৰু বেলেগ কোনো উপায় দেখা নাই তাত দুটা চিষ্টেমে হ'ব পাৰি এটা উল্টা পাল্টা ভিডিঅ' দি পটককৈ ভাইৰেল হৈ যাব পাৰি কিন্তু সেইটোৰ লাষ্টিংটো বেছি দিনলৈকে নাথাকে মানে কিন্তু যদি আপুনি ভাল ভিডিঅ' দিয়ে আপোনাক ভালকৈ মনত ৰাখিব আৰু বহুত দিনলৈকে থাকিব মানে ভিউ কম আহিব পাৰে ভাল ভিডিঅ' দিয়ক ভাল ভিডিঅ' মানে কি আপুনি যিটো ভিডিঅ' চাই ভাল পায় সেইটোৱে ভাল বহুতে কুৱেশ্যন দিব পাৰে ভাল ভিডিঅ'টো মই কেনেকৈ গম পাম এতিয়া মানে ধৰক এক্সাম্পল আপুনি এখন দোকান খুলিছে তাতে আপুনি কিবা বনায় বিস্কুট বনায় আপোনাৰ বিস্কুটটো আপুনি যদি নিজে খাই ভাল পাইছে সেইটো ভাল বিস্কুট তেনেকুৱাকৈ আপুনি এটা ভিডিঅ' বনাইছে সেই ভিডিঅ'টো যদি আপুনি নিজে চাই ব'ৰ পোৱা নাই নিজে চাই ভাল পাইছে সেইটো ভাল ভিডিঅ' আৰু নিজে চাই যদি এনেকুৱা লাগিছে কি মোৰে এইটো কি বনাইছে বাদ দি মানে চাব দেই তাত মানুহে নাচায় মানে আপুনি নিজে চাই ভাল পাব লাগিব তাৰপিছত অট'মেটিকলি বেলেগে চাই ভাল পাব মোৰ মতে এইটো আৰু বেলেগৰ মতে নাচোঁ ধন্যবাদ মই ডিম্পুদাক এনে মানে ডিম্পুদাৰ লগত ইণ্টাৰটেইনমেণ্ট কৰিব বিচাৰোঁ মানে ডিম্পুদা অলপ মানে আপোনাৰ লগত মই ইণ্টাৰটেইনমেণ্ট কৰিব বিচাৰিছোঁ মানে কি কৰিব বিচাৰিছে ইণ্টাৰটেইনমেণ্ট এনে এণ্টাৰটেইনমেণ্ট যদি কিনি মানে মই দিমাগ বেয়া নকৰোঁ এনে ধেমালি কৰিম মানে আপোনাৰ লগত
মানে এনে ধেমালি কুৱেশ্যন সুধিম মানে মই বুজি পোৱা নাই কওকচোন ভালকে কওক কওক আপোনাৰ লগত এনে মানে ইণ্টাৰটেইনমেণ্ট কৰিব বিচাৰিছোঁ মানে এনে ধেমালি কৰিব আপোনাৰ মানে আপোনাৰ কুৱেশ্যন সুধি মানে দিমাগ বেয়া কৰিব মই নিবিচাৰোঁ মানে এণ্টাৰটেইনমেণ্টটো কেনেকৈ কৰিব এণ্টাৰটেইনমেণ্টটো এনেকৈ মইতো বিউটি বাট CUT কাট বিউটি পাত কেলে নহয় দিমাগ বেয়া হৈ গৈছে কিবা ক'লে বুজি নাপালোঁ না হ'ব মোৰ কুৱেশ্যনটো এইটোৱে হয় আপুনি কি বুলি ভাবি কিনি ইউটিউবত আহিছিলে ফাৰ্ষ্ট টাইম আৰু আপোনাৰ ডেটটো কিমান চনত আছিলে এখেতে সুধিছে মই কি বুলি ভাবি পেলাই ইউটিউব এপত আহিছিলোঁ তো এটা কাৰণে ইউটিউবত আহিছিলোঁ যে সেই সময়ত মোবাইলৰ ইণ্টাৰনেট ফ্ৰী আছিল জিঅ' দিছিল না তো যিমান আপলোড কৰিলেও পইচা যোৱা নাছিল তো মই ভাবিছিলোঁ ময়ো কিবা কৰি আপলোড কৰোঁ ভিডিঅ' আৰু এনেকৈ আপলোড কৰোঁতে এনেকুৱা লাগিল যে মানুহে চাইছে মৰম দিছে আৰু সেনেকুৱাকৈ মানুহৰ মৰম পাই আপলোড কৰি আছোঁ আৰু তেনেকুৱাকৈ চাগে বহুত বেছিভাগে আহিছে ৰাইজৰ মৰম পাই আপলোড কৰি আছে ডিপুদা মই মানে আছামিজৰ চেনেল এটা খুলিম বুলি ভাবিছোঁ কেনে হ'ব মানে মই খেলি বুলি খুলিম আৰু এই ইণ্ট্ৰ এটা আছে মানে মোৰ আমিতো আছামিজ অলপ চলপ জানে ৰে বুলি কেনে লাগিব মানে হ'বনে এণ্টাৰটেইনমেণ্ট হ'ব অঁ ইণ্টাৰটেইনমেণ্ট হ'ব ডিম্পুদা লীনাবা আৰু পুনমবা নমস্কাৰ মিচিংটো কৈছোঁ কুমৰিক চুদু হেল্ল' ডিম্পুদা ফাৰ্ষ্টত আপোনাক সুধিম ইয়াত হয় মই কুৱেশ্যন নকৰোঁ জাষ্ট মনৰ কথা ক'ম ইয়াত Oh my God. আগৰ পৰা ভাবি থাকোঁ আপোনাক লগ পোৱাৰ আশা সপোন আপোনাৰ ভিডিঅ' চাই থাকোঁ আপুনি বহুত সহজ সৰল হয় Thank you. আৰু আপোনাৰ কথা কোৱা সেইবোৰ মোৰ বহুত ভাল লাগে Thank you. জাষ্ট আপোনাক এটা কথা কওঁ হয় আই লাভ ইউ Oh my God. কি ক'ম আৰু নিশ্চয় মই লগ পাম বাৰু এইটো পিছত ভালকৈ হ'ব তো প্ৰপ'জো চলি আছে ইয়াতে থেংক ইউ আই লাভ ইউ টু ট্ৰিপত যায় আপুনি যে ইণ্টাৰনেশ্যনেল ট্ৰিপত যায় হয় ইণ্টাৰনেশ্যনেল ট্ৰিপত যে যায় আপোনাৰ তাত কেতিয়াবা ডকাইত চকাইত পাইছে নেকি এখেতে কুৱেশ্যন কৰিছে মই যে বাহিৰত যাওঁ কেতিয়াবা ডকাইত চকাইতে পাইছে নেকি ডকাইতেতো আজিলৈকে পোৱা নাই বাৰু কাৰণ মানে আজিলৈকে পোৱা নাই চাগে ভৱিষ্যতে পাব পাৰে কিন্তু মোৰ লগত এনেকুৱা ঘটনা বহুত হয় যিবিলাক মই ইউটিউবত নেদেখাওঁ মানে কাৰণ মই এইটো বিচাৰোঁ যে ইউটিউবত মানে অকল পজিটিভ কাৰণ আপোনালোকে চাগে আজিলৈকে মোৰ এনেকুৱা ভিডিঅ' এটাও পাই পোৱা নাই যে পুলিচে ধৰিলে মোক মোৰ কিবা হ'ল গাড়ী খুন্দালে কিন্তু মোৰ লগতো বহুত এক্সিডেণ্ট হয় মোৰ লগতো বহুত হয় কিন্তু মই নিদিওঁ এইবিলাক এনে ভাল নাপাওঁ মানে আমাৰ বাহিৰত যাম আমাৰ ঘৰৰ মা দেউতাই যদি এইবিলাক চায় তেতিয়াহ'লে মানে অলপমান মন চন বেয়া কৰি থাকিব না কিন্তু এনেকুৱা বহুত হয় একবাৰ ইংলেণ্ডত হৈছিল একবাৰ ট্ৰেইন এখনত গৈ আছিলোঁ গৈ থাকোঁতে হঠাৎ ট্ৰেইনখনৰ মাজত এনেকুৱাকৈ গম পালোঁ যে আগৰ ডাব্বাকেইটা মানে বেলেগ হৈ পেলাই বেলেগত যাব পিছত ডাব্বাকেইটা বেলেগত যাব মই যাব লগা আছিল আগত ডাব্বাকেইটাৰ লগত থাকি গ'লোঁ পিছত তো সেনেকৈ বহুত কিবা কিবি কৰি আৰু মই গ'লোঁ তো এইবিলাক বস্তু মানে কেতিয়াবা যেতিয়া প্ৰব্লেমত থাকোঁ ন তেতিয়া মানে ভিডিঅ' বনোৱা কথা মাইণ্ডত আহে মানে যে প্ৰব্লেমটোৰ পৰা আগতে ওলাব লাগে ভিডিঅ' বাৰু পিছত হ'ব কিন্তু এইবিলাক ভিডিঅ' বনালে বহুত ভাইৰেল হয় বাৰু যে এনেকুৱাকৈ মই কৰিলোঁ আজি এই ভিডিঅ'টো যদি মই এনেকুৱাকৈ দি দিওঁ যে মিচিং যাওঁতে মোৰ গাড়ীৰ চাকা এটা ওলাই গ'ল বহুত বেছি ভাইৰেল হ'ব কিন্তু এইটো মই নিবিচাৰোঁ মানে এনেকুৱা টাইপৰ এটা নিগেটিভিটি যাতে স্প্ৰেড হোৱাটো মই সদায় বিচাৰোঁ যাতে মানুহে পজিটিভ এটা মেছেজ পাওক যাতে মানুহে জানক যে মিচিং সমাজতো যে ইমানখিনি ইউটিউবাৰ আছে নিজাকৈ ইউটিউবাৰ মিটাপ এখন পাতিছে এইবিলাক মই সদায় বিচাৰোঁ থেংক ইউ